নমস্কাৰ। কবিতাৰ শিৰোনামা ফাগুন। কবিতাটি লিখিছে মল্লিকা বৰদলৈয়ে। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। ফাগুন, তোমাৰ আগমনে কিয় ফাগুন আনি দিব পৰা নাই মনলৈ উন্মাদনা। নাজাকিচোন হিয়াত প্ৰেমৰ বচোৱা বান, ৰিঙা ৰিঙা কলিজাত অবুজ বিষ এটাই আমনি কৰিছে চুক কোণবোৰ। মদাৰেও ফুলাব পৰা নাই, মন পলাশৰ ৰঙেও আনি দিয়া নাই এবোজা আশাৰ হেঁপাহ। কিয় ফাগুন তোমাৰ চঞ্চল বতাহে যে দিব পৰা নাই মোৰ প্ৰেমৰ বতৰা। বিন বৈৰাগীটো নাছিল তেওঁ, কেনিও হেৰালে পোৱা নাই খবৰ। কেনে আছে বুলি সুধিবলৈ বাৰে বাৰে উকমুকাই বাহিৰে ভিতৰে থকা বুকুৰ বিষটো। ফাগুন আহনা, প্ৰাণ চঞ্চলা গাভৰুৰ সপোনৰ দৰে উজ্জ্বল হাঁহিৰ খলকনি লগাই। দুষ্টালি কৰি ফাগুনে যেতিয়া আঁচল উৰুৱাই, মোৰ মনেও আকাশৰ বুকুলৈ সময়ে অসময়ে ভাৱনাবোৰ লৈ বহুত দূৰলৈ উৰি যায়। এলিয়েনটো নাছিল, হঠাতে ফাগুনৰ বতাহত ছিঙি পৰা এটি পাতৰ দৰে চিনাকি পৃথিৱীখনৰ লগত থকা বান্ধোন ছিঙি গুচি গ'ল। মোকো যে সৰাপাত কৰি এটি ডালৰ ছিঙি অহা পাতৰ দৰে পৰি ৰ'লো নীৰৱে উচুপি।